মিছামাৰীৰ গৰুবন্ধা পলিক্লিনিকত উত্তপ্ত পৰিস্থিতি স্বত্বাধিকাৰীৰ বিৰুদ্ধে কৰ্মৰত যুৱতীৰ শালীনতা হানিৰ অভিযোগ হিন্দু সম্প্ৰদায়ৰ যুৱতীক প্ৰলোভন দি শালীনতা হানিৰ অপচেষ্টা ঘটনা সন্দৰ্ভত মিছামাৰী আৰক্ষী থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল যুৱতীৰ অভিযোগৰ ভিত্তিত আটক স্বত্বাধিকাৰী আব্দুল ৰফিক পলিক্লিনিকখন বন্ধ কৰাৰ দাবী স্থানীয় দল সংগঠনৰ যোনজন অৰ্নাৰ মোহাম্মদ আব্দুল ৰফিকে মোক মানে ভাল পোৱাৰ প্ৰস্তাৱ দিয়ে আৰু মোক পইচা দেখায় আৰু মোক মই তেতিয়া মান্তি নোহোৱা তেখেতে মোক মানে চাকৰি দিম বুলি প্ৰলোভন দেখায় মই তাতো মই বিশ্বাস নাই মানা মই বিশ্বাস নাই কৰা তেতিয়া সি মোক ক'লে তুমি যোনটো ইনষ্টিটিউটত মানে থিয়ৰি কৰিছিলা তাৰ মোক সাৰ্টিফিকেট লাগে বুলি কৈ পেলাই মোক মিছা কথা কৈ পেলাই মোক সোমবাৰ দিনাখন লৈ গ'ল তেজপুৰত নি পেলাই মোক নগাঁও সাইডৰ নগাঁও ৰোডত লৈ গ'ল এখন লজত লৈ গ'ল নিয়াৰ পিছত মই তাৰ পৰা সি মোক বেয়া ভাবি পেলাই নিছিলে বেয়া কাৰণে তাৰ পিছত মই তাৰ পৰা যেনে তেনে বাচি আহিছো আমাৰ হিন্দু ছোৱালী এজনী যি ধৰণে তেওঁ অত্যাচাৰ কৰিছে এইটো আমি কোনো পধ্যে মানি নলওঁ আমি ইয়াৰ আমাৰ যি শোণিতপুৰ জিলাৰ জইণ্ট ডাইৰেক্টৰ আছে তেখেতসকলে তেখেতৰ কি নথিপত্ৰ চাই তেখেতক ইয়াত হস্পিটেলখন মানে খুলিবলৈ কাৰণে অনুমতি দিছিলে আমি উচিত তদন্ত বিচাৰিছো আৰু ইয়াত প্ৰশাসনক ইতিমধ্যে আমাৰ ভুক্তভোগী ছোৱালী মন্ত্ৰী এজনী এজাহাৰ এখন দাখিল কৰিছে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছো তেখেতসকলে অতি সোনকালে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু আমাৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো ইয়াত বিশেষ তদন্ত কৰি এনেকুৱা ধৰণৰ যদি দুষ্টিকাৰী এনেকুৱা ধৰণৰ আমাৰ হিন্দু ছোৱালী এজনীৰ ওপৰত যদি তেনেকুৱা মানসিক হাৰাশাস্তি কৰিব বিচাৰিছে তেনেহ'লে তেখেতক উচিত তদন্ত কৰি এই পলিক্লিনিক হস্পিটেলখন বন্ধ কৰিব লাগে অতি সোনকালে আমাৰ সতীৰ্থ সংবাদদাতা হৰেণ ফোন লাইনত আছে হৰেণ আচৰিত কাণ্ড কাৰখানা দেখোন নিশ্চয়কৈ প্ৰাঞ্জল এক বছৰ পূৰ্বে গঢ় লৈ উঠিছিল এই গৰুবন্ধা পলিক্লিনিক নামৰ এখন নাৰ্ছিং হোম কিন্তু ইয়াত আচলতে বিভিন্ন ব্লাক চলি আহিছিল বুলি অভিযোগ উত্থাপন হৈছিল আৰু আজি ইয়াৰ এক বহিঃপ্ৰকাশ ঘটিল স্থানীয় লোকসকলে এই চিকিৎসালয়খন ঘেৰাও কৰে আৰু যিহেতু এগৰাকী যুৱতীয়ে তাত কৰ্মৰত যুৱতীয়ে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যে যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি লগতে তেওঁৰ ওপৰত অপকৰ্ম কৰাৰ চেষ্টা কৰিছিল এই নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰী আব্দুল ৰফিকে আৰু ইয়াৰ পিছতে ক্ষুব্ধ ৰাইজে আজি এই চিকিৎসালয়খন ঘেৰাও কৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় সেই মুহূৰ্তত তাৰ পৰা পলায়ন কৰিছিল স্বত্বাধিকাৰী আব্দুল ৰফিক ইয়াৰ পিছতেই এজাহাৰৰ ভিত্তিত ইতিমধ্যে এই নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰী আব্দুল ৰফিকক আটক কৰিছে বুলি জানিব পৰা গৈছে ৰাইজৰ দাবী যে এই নাৰ্ছিং হোমখন বন্ধ কৰিব লাগে কাৰণ এগৰাকী কৰ্মৰত এই নাৰ্ছিং হোমখনৰ যুৱতীক তেনেধৰণে প্ৰেমৰ প্ৰস্তাৱ দিছিল হিন্দু যুৱতী তাৰ পিছতে এতিয়া এই নাৰ্ছিং হোমখনত যে ইয়াত অবৈধ কাৰ্যকলাপ চলি আহিছিল সেয়া আচলতে অভিযোগ উত্থাপন হৈছিল দীৰ্ঘদিনৰ পৰা আৰু ইয়াৰ বহিঃপ্ৰকাশ ঘটিল ক্ষোভিত ৰাইজে ঘেৰাও কৰিলে আৰু ইয়াৰ উচিত তদন্ত বিচাৰি লগতে এই নাৰ্ছিং হোমখন বন্ধৰ দাবী জনায় প্ৰাঞ্জল ধন্যবাদ দুৰ্নীতি নিবাৰক শাখাৰ জালত